আমাৰ ইয়াত যদি গোটেই ৰাস্তাটো যদি বনাব লাগে প্ৰায় 5,000 কোটি টকা লাগিব। গতিকে বছৰত আমি 500 কোটি 700 কোটি ৰাস্তা বনাওঁ, তো আৰু হয়তো 2-3 বছৰ লাগিব, তেতিয়া গোটেইখিনি ৰাস্তা পকীকৰণ হ'ব। তো সেইকাৰণে আজি যিখিনি পাৰিছোঁ আমি প্ৰায় 4 বছৰত 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনাইছোঁ। 17 বছৰতো BPF ইমান ৰাস্তা বনাব পৰা নাছিলে, 4 বছৰত আমি প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনালোঁ। গতিকে যিখিনি বাকী আছে এইটো অনাগত দিনত আমি নিৰ্মাণ কৰাৰ কাৰণে যিহেতু সিদ্ধান্ত লৈছোঁ, এই কামবিলাকো কৰি যাম। শ্ৰী জগন্নাথ থান ইয়াত মন্দিৰ আছে। ইয়াত মই যোৱা 2 বছৰ আগত ভটেলি পূজাত আহিছিলোঁ আৰু তেখেতসকলে গৈ পেলাই মোক খুব আগ্ৰহেৰে আমন্ত্ৰণ জনাইছিলে আৰু আহি বহুত ভাল লাগিছে। গতিকে এই মন্দিৰ নিৰ্মাণৰ কাৰণে 10 লাখ টকা এই সময়ত ঘোষণা কৰি গৈছিলোঁ। ইয়াৰ কাম কাজ চলি আছে। চ' বহুত দিনৰ পৰা ৰাইজে কৈ আছে যে একবাৰ আহিব লাগে। তো আজি মই অলপ সময় পোৱাৰ কাৰণে আহিলোঁ আৰু খুব ভাল লাগিছে আৰু বহুতখিনি কাম আছে। নেক্সট কামখিনি কৰাৰ কাৰণে আকৌ 25 লাখ টকা দিম বুলি মই ইয়াতে কৈছোঁ। হাৰুৱাজান গাঁওখন বহুত ডাঙৰ গাঁও আৰু পুৰণি গাঁও। ইয়াত অসমীয়া যি সংস্কৃতি, ইয়াত অসমীয়া ৰীতি নীতিবিলাক খুব সুন্দৰকৈ আজি পালন কৰি আছে। সকলো দিশবিলাক ইয়াত খুব ভালকৈ তেখেতসকলে যিকোনো পৰিৱেশতে অসমীয়া জনগোষ্ঠীৰ পৰম্পৰাগত যিবিলাক কাম কাজ এইবিলাক খুব সুন্দৰকৈ কৰি আছে। ওচৰতে বড়ো গাঁও আছে। গতিকে এটা সমন্বয়ৰ এটা থলী এই হাৰুৱাজান গাঁও। তো ইয়াত আহি মোৰ খুব ভাল লাগিছে। এইকাৰণে আজি পুনৰ মই ইয়াত আহিছোঁ আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ যে ইয়াত মন্দিৰৰ কামখিনি খুব ভালকৈ কৰি আছে। আৰু যোৱা 4 বছৰত আমি প্ৰায় 2900খন বিভিন্ন মন্দিৰ, ধৰ্মীয় উপাসনা থলীত আলাৰী চৰাং আঁচনিৰ দ্বাৰা প্ৰায় 2 লাখ টকা দিয়া হৈছে আৰু সেইবিলাক বহুত লাভ হৈছে। আদিবাসীসকলৰ পৰা মাঞ্জি থান, আমাৰ বড়োসকলৰ বাথৌ ব্ৰহ্ম, আমাৰ ক'ৰবাত দুৰ্গা মন্দিৰ, ক'ৰবাত শিৱ মন্দিৰৰ পৰা আদি কৰি গোসাঁই ঘৰ, সত্ৰ চবতো দিয়া হৈছে আৰু এইটো ডাঙৰ এটা জাগৰণ হৈছে। মই আহি থকা সময়ত 40টা সমষ্টিত প্ৰথম ভাগতে যে যিখিনি মন্দিৰ আৰু ধৰ্মীয় উপাসনাথলী বাকী ৰ'ল, সেইখিনিক আলাৰী চৰাং আঁচনি দিয়াৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু এই কামখিনি অতি শীঘ্ৰে সম্পন্ন কৰিম। বিভিন্ন ৰাস্তা ঘাট আমি বিভিন্ন সমষ্টিৰ মাজত দেখা পাইছোঁ, কিন্তু পিছপৰি হৈ আছে বাগানপাৰ বহুত অংশ ৰাস্তা। যোৱাকালি য'ত নেকি চাঙিত মহিলা এজনীক লৈ যাব লগা হৈছে। নাই, এতিয়া চাওক, অকল বাগানপাৰা নহয়, বহুতখিনি ৰাস্তা বনাব লগা আছে। 1947 চনত স্বাধীন হোৱাৰ পৰা ৰাস্তা বনাই আছে, দলং বনাই আছে, শেষ হোৱা নাই। তো মই হিচাপ কৰি চালোঁ, আমাৰ ইয়াত যদি গোটেই ৰাস্তাটো যদি বনাব লাগে প্ৰায় 5,000 কোটি টকা লাগিব। গতিকে বছৰত আমি 500 কোটি 700 কোটি ৰাস্তা বনাওঁ, তো আৰু হয়তো 2-3 বছৰ লাগিব, তেতিয়া গোটেইখিনি ৰাস্তা পকীকৰণ হ'ব। তো সেইকাৰণে আজি যিখিনি পাৰিছোঁ আমি প্ৰায় 4 বছৰত 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনাইছোঁ। বহুত ফাষ্ট। আগৰ সময়ত তেনেকুৱা নাছিলে। 17 বছৰতো BPF ইমান ৰাস্তা বনাব পৰা নাছিলে। 4 বছৰত আমি প্ৰায় 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনালোঁ। গতিকে যিখিনি বাকী আছে এইটো অনাগত দিনত আমি নিৰ্মাণ কৰাৰ কাৰণে যিহেতু সিদ্ধান্ত লৈছোঁ, এই কামবিলাকো কৰি যাম। যদি ৰাইজে 5 বছৰ আকৌ দিয়ে তেতিয়া হয়তো সম্পূৰ্ণ হ'ব বুলি ভাবে। চাওক, 5 বছৰ নালাগে, আৰু 3 বছৰত কমপ্লিট হ'ব। মাটি বাৰীৰ কাম কাজ আৰু 1.5 পৰা 2 বছৰত শেষ হ'ব। যিখিনি মাটি বাৰীৰ সমস্যা বুলি কৈছে, আমি অলমষ্ট চব সমস্যাকে এটা অৰ্গেনাইজ আৰু চিজিল কৰিলোঁ। ইয়াত আৰু বহুত বেছি নাই। এতিয়া যিসকল PGR VGRত আছিলে তেখেতসকলকো আমি মাটি দিয়া আৰম্ভ কৰিলোঁ। যিসকল খাছলেনত আছে তেখেতসকলকো আমি মাটি দিয়া আৰম্ভ কৰিলোঁ। চ' মাটি বাৰীৰ কাম কাজ আৰু 1.5 পৰা 2 বছৰত কমপ্লিট হ'ব। ৰাস্তা বনোৱা আন্তঃগাঁথনি মেক্সিমাম 2 পৰা 3 বছৰত কমপ্লিট হ'ব। কিয়নো আমি তথ্য ভিত্তিক কথা কৈছোঁ আৰু